এজন সৰু ইউটিউব ক্ৰিয়েটৰ আৰম্ভণিতে কেনেকৈ কাম কৰিব, কি কথা আৰম্ভণিতে গুৰুত্ব দিব লাগিব। আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম নতুন ইউটিউব ক্ৰিয়েটৰসকলৰ বাবে কেনেকৈ তেওঁলোকে আৰম্ভণিতে কামবিলাক কৰিব, কি কথা আপোনালোকে গুৰুত্ব দিব লাগিব, আজি আলোচনা কৰিম। এজন সৰু ইউটিউব ক্ৰিয়েটৰ আৰম্ভণিটো আটাইতকৈ গুৰুত্বপূৰ্ণ। আৰম্ভণিতে ভিউ কম আহিব পাৰে, কিন্তু ধৈৰ্য আৰু নিয়মিত কাম কৰিলে চেনেল ধীৰে ধীৰে গ্ৰথ হয়। ডাঙৰ ক্ৰিয়েটৰবিলাকে একেবাৰে সৰু পৰ্যায়ৰ পৰা আৰম্ভ কৰিছিল। প্ৰথমে কি কৰিব লাগিব, এটা নিৰ্দিষ্ট টপিক বাছি লওক। একেলগত বহু বিষয় দি দিব, যেনে মটিভেশ্যন ব্লগ, ট্ৰেভেল ব্লগ, ফুড আৰু যিমানবিলাক আছে এই বস্তুবিলাক আপোনালোকে মিহলাই নিদিব। এটা কেটেগৰীত ভিডিঅ' নিয়মিত দিলে অডিয়েন্সে বুজি পায় আপোনাৰ চেনেল কিহৰ বাবে। এটা মোবাইল থাকিলেও আৰম্ভ কৰিব পাৰি, বেছি দামী মোবাইল নহ'লেও হ'ব। ক্লিয়াৰ ভইচ, চিম্পল এডিটিং, গুড থাম্বনেইল, ইউজফুল কণ্টেণ্ট এইবোৰে বেছি ভাল কাম কৰে। বহু ক্ৰিয়েটৰ 50টা 100টা ভিডিঅ'ত ভিউ নাহে। সেই 50টা 100টা ভিডিঅ'ত তেওঁলোকে শিকিবলৈ সময় লয়। তেওঁলোকে এডিটিং শিকিছে, থাম্বনেইল কেনেকুৱা বনাই শিকিছে, অডিয়েন্সে কি ভাল পায় বুজিছে, কনফিডেন্স বিল্ড কৰিছে। সফল ক্ৰিয়েটৰ আৰু হাৰ মানি যোৱা ক্ৰিয়েটৰ মাজত পাৰ্থক্য হ'ল কনচিষ্টেঞ্চি।